নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনেকুৱা আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীসকলে 2023 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছিলে আৰু আজি 22 মে'ত ৰিজাল্টটো ঘোষণা কৰিলে আৰু বহুতো হয়তো ফেইল কৰিছে আৰু তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ আছে আৰু তোমালোকেও পাছ কৰিব পাৰিবা আৰু কেনেকৈ পাছ কৰিবা আৰু কিমান সাবজেক্ট ফেল কৰিলে পাছ কৰিব পাৰিবা আজিৰ এই ভিডিঅ'টোত গোটেইখিনি আলোচনা কৰিম। আৰু তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি নতুন হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিবা এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ পাবলৈ। আৰু বেছি কথা নকৈ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। কাৰ কিমান সাবজেক্ট বেয়া হৈছে আৰু কিমান সাবজেক্ট বেয়া হ'লে পৰীক্ষাটো দিব পাৰিব এতিয়া আপোনালোকক চাই থাকক, মই দেখাই আছোঁ। ইয়া সেবাৰ অফিচিয়েল ৱেবছাইটত পোষ্ট দিছে, চাই থাকক। ইয়াত কি লেখা আছে, আসাম HSLC Comperment Exam 2020 দিছে বা announced the Assam Board Class 10 result 2021 May 22 2023 at 10 PM AM. The board will begin with the application process for Comperment exam soon. পৰীক্ষাটো আহি আছে, তাৰপিছত চাওঁ candidates who has filed in a maximum of 2 subjects and receive a minimum of 170 marks in aggregate have to sit of Assam HSLC Comperment exam. ইয়াৰ এয়া বুজাইছে যে এইবাৰ দুটা সাবজেক্ট যাৰ বেয়া হৈছে সিয়ে দিব পাৰিব আৰু 170 মাৰ্ক থাকিব লাগিব, তেনেহ'লে এই পৰীক্ষাটো দিব পাৰিব। তোমাৰ মাই চুইটত 170 মাৰ্ক থাকিব লাগিব, ফেইল পৰা থাকিলে তথাপিও 170 থাকিব লাগিব, তেনেহ'লে তুমি পাছ পাবা আৰু টেনশ্যন নাই। আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।